প্ৰমোচন কৰিবলৈ ওলাইছোঁ। এই যি ষ্টুডিঅ'ত গুৱাহাটী সনিক ষ্টুডিঅ'ত আমি আনুষ্ঠানিকভাৱে আমি প্ৰমোচন কৰিবলৈ ওলাইছোঁ। আৰু আলোচনা প্ৰমোচন কৰিবৰ বাবে মই মাতি আনিছোঁ প্ৰাণ নিজৰ জ্যেষ্ঠ সাংবাদিক বিশ্বদা, দিগন্ত চৌধুৰী আছে, আৰু আমাৰ জনপ্ৰিয় শিল্পী আকাশদা আছে, তপনদা আছে, আৰু লুকাই আছে। প্ৰথমে মই বিশ্বদাক আমাৰ তৰফৰ পৰা এখন প্লান গাঁৱতে প্ৰথমে মাদৰি দিব বিচাৰিছোঁ, আৰু প্লান গাঁৱতে আদৰিব আমাৰ মোৰ ভাইটি কবি গগৈ। ইয়াৰ পিছতেই গীতটি অতি সুন্দৰ কণ্ঠ নিগৰাই এটা সুন্দৰ ৰূপ দিছে মোৰ ককাইদেউ। মই তৰুণদা বুলি কওঁ, মোক কয় তৰুণদা বুলি নকয়, মোক তৰুণ বুলি কৈ কয়, গতিকে তথাপি আনুষ্ঠানিক মই এতিয়াও তৰুণদা বুলি কৈছোঁ। তৰুণদাক এখন প্লান গামোচা মই আদৰিবলৈ মই মোৰ ভণ্টি আছে, ভণ্টিক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে মনত পৰেনে তোৰ তাহানিৰে কথাবোৰ, এটি এটি সপোন গাঁঠি হলি কি হ'ব গুৰু। মনত পৰেনে তোৰ তাহানিৰে কথাবোৰ, এটি এটি সপোন গাঁঠি হলি কি হ'ব গুৰু। তোকে আপোন ভাবি দিলো সকলো সপি, মৰমৰ উপহাৰ দিলি যে চকু পানী। দিলো সকলো সপি, মৰমৰ উপহাৰ দিলি যে চকু পানী। ও মইনা কিয় নহলি, কিয় নহলি ৰক্ষা পোৱা যায় মইনা। ইয়াৰ পিছতে আমি গানটো অকণমান শুনি মোক সোণালী ৰখি দিছে হ'ব বন্ধু মোৰ দিলীপ সদায় লগত থাকোঁ।
এতিয়াহে বৰ দুখৰ কিন্তু গীতটো আমাৰ এইটো মই কেনেকৈ কৰে গোটেই গানটোৰ লগত আমাৰ জড়িত আছে। আমাৰ দীপাংকৰ কি অনুভৱটো মোৰ ও মইনা কেনি গলি তই ৰাতি টোপনি নাই